धेमाजि जिल्ला सिमेन्टमुग गामि पन्चायतनि सिङाव थानाय सेङाजानि शुक्रबार बाजाराव सि सिलाफोथार जिल्ला गणतान्त्रिक नागरिक सुरक्षा मन्चनि बानजायनायाव आरो गुबुन गुबुन हारिनि माहारियारि आफादनि मददजों बुरलुंबुथुर सियां लालि दिखारि सिमेन्ट बायदि दैमानि दैबाना लोमसावनायजों हाब्रां खुरखानायखौ गोनोखोआरि आदबजों दैबाना आरो हाब्रां खुरखानायनि जेंनाखौ सुस्रांनांगौनि दाबिजों सुबुंगौमा हाबाफारि लादों। बे सुबुंगौमा हाबाफारियावनो बाहागो लादों BKWSCनि गाहाय मावफुं सोद्रोमा मिहिनेश्वर बसुमतारी, Gnsmनि आफादगिरि जारिमिन नार्जारि, गाहाय नेहाथारि तुलन्त सनवाल, UBPOनि आफादगिरि मनरन्जन बसुमतारी, दुलाराय आसाम सनवाल कसारी फरायसा आफादनि आफादगिरि देबानन्द सेलें, आसुनि बारग लोगो आफादगिरि चित्तरन्जन बसुमतारी लोगोसे फ्रायनो 2000सो रायजो राजाफोराबो बाहागो लादों। गणतान्त्रिक नागरिक सुरक्षा मंच मैं कब लगे जे एस ए फाउंडर ऑफ द अर्गेनाइजेशन आमी 2010 सनते 31 अक्टोबर तारिखे आमी जन्म आमी स्थापन करिसिलो आरकी गणतान्त्रिक नागरिक सुरक्षा मंच जन्म लगने प्राय एटा माने समस्याটো नम्बर 1 प्राधान्य दि आमी मात माथि आहिसिलो यार कारणे आमी सलुशन बिचारिसिलो किन्तु हसा अर्थत आमी दुखेरे कब লাগিব আজি দিনত আজিলৈকে সমাধান কৰাৰ ক্ষেত্ৰত যেটো ভূমিকা ল'ব লাগিছে চৰকাৰৰ তৰফৰ পৰা আমি দেখাত দুখ লগা কথাই আমি ক'ব লাগিব। আজি এই কাৰণে আমি এটা চিন্তা কৰিছো যে ৰাইজক যেহেতুকে হাৰাশাস্তি দিয়া যিবোৰ মানে জ্বলন্ত সমস্যা বা ভাবুকি সৃষ্টি কৰা সমস্যা বহুত মানুহৰ ঘৰ মানে মাটি মানে নদীৰ বুকুত যা মানে গ'ল বিলীন হৈ গ'ল আৰু মানে আমি জানো ইয়াত যেহেতুকে আমি আহো আৰু আগে পিছে যে বহুত সময় আমি ইয়াত অহা যোৱা কৰিছিলোঁ মানে নদী বহুত দূৰত আছিলে আৰু চেঙাজাম গোৱালগাঁও বহুত দূৰ মানে বহুত মানে গাঁওখন বহুত ডাঙৰ আছিল। আজিৰ দিনত মানে চেঙাজাম গোৱালগাঁও নাই ইয়াত মানে যি মানে বগৰীবাৰী যিটো বাঙালী গাঁও বা বড়োগাঁও আছিলে এবার সব মানে নদী বুকুত মানে যা গ'ল আর কি মানে বিলীন হৈ গ'ল। সেইকাৰণে আমি এটা সময়ত ঘাট আছিল মানে ইয়াৰ পৰা 4 কিলোমিটাৰ দূৰত আছিল। আমি ইয়াৰ পৰা যেতিয়া খোজকাঢ়ি যাওঁ মানে ভাগত লাগিব লগা হৈছিল কিন্তু আজিৰ দিনত নাই। আৰু আমি এইটো কি চিন্তা কৰিছো বা আমাৰ চিন্তা এইটোৱে আজিৰ দিনত যে আমাৰ মাটি যদি আমি ৰক্ষায়ে যদি কৰিব নোৱাৰে প্ৰটেকশ্যন যদি কৰিব নোৱাৰে আমি জীয়াই থাকিব কেনেকৈ ৰাইজে কেনেকৈ জীয়াই থাকিব। দিনে দিনেতো গৰা কৰি আছে মানে ঘৰ বাৰী মানে এৰি পলাবলগীয়া হৈছে য'ত ত'ত যাবলগীয়া হৈছে বহুত মানে বেদনাদায়ক ঘটনা যে কাৰণে আমি ৰাইজক লগত লৈ বিভিন্ন জাতি জনগোষ্ঠী সংগঠনক লগত লৈ আমি মানে চৰকাৰৰ হেঁচা দিবই লাগিব আমি সকলোৱে একত্ৰিত হ'ব লাগিব। আৰু মই আশা কৰোঁ আমাৰ যিমান জাতীয় সংগঠন আছে এই ক্ষেত্ৰত যদি আমি একগোট হ'ব নোৱাৰোঁ আৰু বলিষ্ঠভাৱে আমি ভূমিকা ল'ব নোৱাৰোঁ চৰকাৰে যদি হেঁচা দিব নোৱাৰোঁ কিন্তু ইয়াত আমাৰ যিটো মানে ছাকচেছ হোৱা যিটো মানে ৰাস্তা আমি দেখিবলৈ পোৱা নাই। আজিৰ দিনত জোনাই পোৱাৰ হিচাপ গৰা কহি আছে আৰু যদি এইটো ৰেটত যদি গৰা কহি থাকে ব্ৰহ্মপুত্ৰ লালি নদী গৰা কহি থাকে চিমেণ্ট নদী যদি গৰা কহি থাকে তাৰপিছত যদি আমাৰ মানে পৱাৰ হিচাপত যদি গৰা কোৱাত যদি এনেকুৱা অৱস্থাত মানে যদি আমি মানে জীয়াই থাকিবলগীয়া হয় বেছি দিন নাই আৰু নদী এদিন নহয় এদিন পাহাৰ চুবগৈ আমি যেটো চিন্তা কৰিছোঁ আৰু যদি এনেকুৱা অৱস্থা চিলাপথাৰৰ উদ্যোগত যি এটা CC সার্কুলার আমার জোনাল সার্কুলার অন্তর্গত যি এটা এই অঞ্চল এই দুটা রাজস্বকৰ অন্তর্গত যেটা রাইজৰ নানান মানে এই নৈপৰীয়া ৰাইজৰ যি এটা বান গৰাখহনীয়াৰ সমস্যা লয় আজি ইয়াত দুটা জিলাৰ অন্তৰ্গত এটা ইয়াত কাৰ্যসূচী লোৱা হৈছে দুটা জিলাৰ উদ্যোগত আজি আমি এটা এই দুটা ৰাজস্বকৰ অন্তৰ্গত যেটা লালিয়াৰ ব্ৰহ্মপুত্ৰৰ মাজত যিখিনি ব্ৰহ্মপুত্ৰৰ খহনীয়া ইয়াৰ খহনীয়া যে আজি যোৱা দশক ধৰি যি এটা সমস্যা যিদৰে মানে গৰাখহনীয়া যি এটা অৱস্থাবিলাক ইতিমধ্যে চলি আছে আমি বহুতো মানে ইলেকশ্যন মুহূৰ্তত আমি কিছু কথাবিলাক আমি নিশ্চয় চৰকাৰবিলাকে কিছু কথা আমাক কৈছিলে যে এই নৈপৰীয়া তথা এই জোনাই পৱাৰ হিচাপৰ পৰা টেকেলিপতা তথা বগীবিললৈকে যি কিছু মানে এক্সপ্ৰেছ হাইৱে নিৰ্মাণ কৰাৰ কথা তথা ব্ৰহ্মপুত্ৰ নদী খননৰ কথাবিলাক যি ধৰণে চৰকাৰে ৰাইজৰ ওচৰত নিৰ্বাচনৰ আগমুহূৰ্তত কিছু কথাবিলাক ৰাইজৰ মাজত উপস্থাপন কৰিছিলে। আমি আশা কৰিছিলোঁ যে এই যিটো মানে ব্ৰহ্মপুত্ৰ খনন যি কৰে যি কাৰ্যখিনি যেন আমি সঁচাই অৰ্থত
যে এইখিনি যদি সমাধান এইখিনি যদি কৰা হ'লে নিশ্চয় আমাৰ এই আজি যি এটা এই জোনাই তথা এই চিচি চাৰ্কুল মাজত যি এটা গৰাখহনীয়া যিটো সমস্যা এই সমস্যা আজি নহ'লহেঁতেন আমি কোনো এটা পদক্ষেপ লোৱা দেখা পোৱা নাই যে অসম চৰকাৰ তথা ভাৰত চৰকাৰৰ এই যিটো গৰাখহনীয়াৰ সমস্যাখিনি আজি মানে স্বাৰ্থত কোনো এটা পদক্ষেপ লোৱা দেখা পোৱা নাই মাত্ৰ লোৱা দেখা পাইছোঁ কিছুমান সৰু কেইটামান পাৰ্কুমাৰ দ্বাৰাই যে অসমৰ ইমান এটা ডাঙৰ ব্ৰহ্মপুত্ৰ নদীৰ যে এটা গৰাখহনীয়াৰ মানে নিয়ন্ত্ৰণ কৰাৰ স্বাৰ্থত যিখিনি কাৰ্যবিলাক কৰি আছে আমি কোনো এইখিনি আমি আপোচ কৰিব নিবিচাৰোঁ যে এই যি পাৰ্কুমানৰ দ্বাৰা আজি যিয়ে মানে ব্ৰহ্মপুত্ৰখন যি এটা গৰাখহনীয়াৰ সমস্যা সমাধান কৰি যিখিনি মানে গড়কাপ্তানি তথা এই ডিপাৰ্টমেণ্টলি যি এটা নদী গৰাখহনীয়াৰ স্বাৰ্থত যিখিনি মানে কাৰ্যকৰী চলি আছে নিশ্চয় এইটো আমি আজি ক'ব লাগিব এইটো কোনোবা এজন মানে সেইটো কোনো এটা ঠিকাদাৰৰ দ্বাৰা বা কোনোবা এই ঠিকাদাৰৰ পকেটত কিছু পইচা সোমোৱাৰ বাদে এই অঞ্চলত কোনো এটা সমাধান হ'ব বুলি আমি আশা কৰা নাই। সাম্প্ৰতিক সময়ত অসমত জ্বলন্ত আৰু ভয়াৱহ সমস্যা হিচাপে অব্যাহত থকা বানপানী গৰাখহনীয়া সমস্যাৰ বিজ্ঞানসন্মত প্ৰতিৰোধৰ দাবীত আজি গণতান্ত্ৰিক নাগৰিক সুৰক্ষা মঞ্চৰ জোনাই আৰু চিচি চিলাপথাৰ জিলা সমিতিৰ উদ্যোগত আৰু বিভিন্ন জাতীয় জনগোষ্ঠীয় সংগঠনসমূহৰ পূৰ্ণ সহযোগত আৰু নৈপৰীয়া অঞ্চলবাসী ৰাইজৰ অংশগ্ৰহণত এখন বিশাল গণসমাৱেশ অনুষ্ঠিত কৰা হৈছে। আৰু এই গণসমাৱেশ থলীৰ পৰা আমি অসম চৰকাৰক সকীয়াই দিব বিচাৰিছোঁ যে স্বাধীন ভাৰতৰ পূৰ্বৰ পৰাই অসমত গৰাখহনীয়া সমস্যাই তীব্ৰ ৰূপ ধাৰণ কৰি আহিছে। আজি ৭২ বছৰ ৮০ বছৰৰ ভিতৰতো অসম চৰকাৰে বা কেন্দ্ৰীয় চৰকাৰে এই অসমৰ জ্বলন্ত সমস্যাটো সমাধানৰ ক্ষেত্ৰত যি ধৰণে ফলপ্ৰসূ কাৰ্যব্যৱস্থা গ্ৰহণ কৰিব লাগিছিল সেইটো আমি দেখিবলৈ পোৱা নাই, যাৰ ফলশ্ৰুতিত অসমত আজি বান গৰাখহনীয়া সমস্যাটো জটিলৰ পৰা জটিল ৰূপ ধাৰণ কৰি আহিছে। আজি জলসম্পদ বিভাগৰ তথ্য মতেই অসমত ২৪% অঞ্চল বানপ্ৰৱণ অঞ্চল আৰু ধেমাজি অঞ্চলতে আজি ৪০%কৈ বেছি অঞ্চল আজি বানত প্লাবিত হয় বাৰিষা কালত। আৰু এই ধেমাজি জিলাত বিশেষকৈ ব্ৰহ্মপুত্ৰ, লালি, চিয়াং, দিখাৰী, চিমেণ্ট, জীয়াঢল, সোৱণশিৰি আদি নদী গৰাখহনীয়াত আজি শ পৰিয়াল নদীৰ বুকুত বিলীন গৈছে। আজি শ বানপীড়িত পৰিয়ালৰ ৰাইজ শস্য পথাৰ ঘৰ ভেটি নদীৰ বুকুত বিধ্বস্ত হৈছে। আৰু এই অঞ্চলবিলাকত ৰাজহুৱা অনুষ্ঠান প্ৰতিষ্ঠান ৰাস্তা ঘাট বুলি ক'বলৈ নাই, সম্পূৰ্ণ ক্ষতি হৈছে। আৰু এই জ্বলন্ত সমস্যাটো সমাধানৰ ক্ষেত্ৰত কেন্দ্ৰীয় চৰকাৰে আজি অসমৰ এই জ্বলন্ত সমস্যাটো সমাধানৰ ক্ষেত্ৰত আজি যি ধৰণে আঁচনি তৈয়াৰ কৰিব লাগে, যি ধৰণে বিজ্ঞানসন্মত পদক্ষেপ গ্ৰহণ কৰিব লাগে, ইয়াৰ আমি সমাধান আমি দেখিবলৈ পোৱা নাই। আৰু কেন্দ্ৰীয় চৰকাৰে অসমৰ সম্পদবিলাকক ৰাষ্ট্ৰীয় সম্পদ হিচাপে স্বীকৃতি দিয়ে, কিন্তু অসমৰ সমস্যাক ৰাষ্ট্ৰীয় সমস্যা হিচাপে স্বীকৃতি দিয়া আমি পৰিলক্ষিত আমি দেখিবলৈ পোৱা নাই। সেইকাৰণে অসমৰ বানপানী গৰাখহনীয়া সমস্যাক ৰাষ্ট্ৰীয় সমস্যা হিচাপে কেন্দ্ৰীয় চৰকাৰে স্বীকৃতি প্ৰদান কৰিবলৈ আমি এই মুহূৰ্তত দাবী জনাইছোঁ। আৰু অসম চৰকাৰৰ এই ক্ষেত্ৰত হেঁচা প্ৰয়োগ কৰিবৰ কাৰণে আমি আহ্বান জনাইছোঁ। আৰু ইতিমধ্যে কেন্দ্ৰীয় চৰকাৰে অসমৰ গৰাখহনীয়া সমস্যাটো দুৰ্যোগ হিচাপে ঘোষণা কৰিছে যদিও এতিয়ালৈকে এই গৰাখহনীয়াত বিধ্বস্ত হোৱা পৰিয়ালৰ ক্ষয় ক্ষতি আৰু আৰ্থিক সাহাৰ্য প্ৰদান কৰাৰ ব্যৱস্থা গ্ৰহণ কৰা নাই। আৰু সেইকাৰণে আজি গণতান্ত্ৰিক নাগৰিক সুৰক্ষা মঞ্চই প্ৰতিষ্ঠা কালৈৰ পৰাই অসমৰ জ্বলন্ত সমস্যা হিচাপে ভয়াৱহ সমস্যা হিচাপে অব্যাহত থকা এই বানপানী গৰাখহনীয়া সমস্যা বিজ্ঞানসন্মত শক্তিশালী পদক্ষেপ গ্ৰহণ কৰিবৰ কাৰণে আজি এই গণসমাৱেশ থলীৰ পৰা অসম চৰকাৰ আৰু কেন্দ্ৰীয় চৰকাৰক আমি সকীয়াই দিছোঁ। আৰু এই মুহূৰ্তত জলসম্পদ বিভাগ, অসম চৰকাৰৰ জলসম্পদ বিভাগ সোণৰ কণী পৰা হাঁহলৈ পৰিণত হৈছে। এই বিভাগটোৰ মন্ত্ৰী, বিষয়া, কৰ্মচাৰী আৰু জনপ্ৰতিনিধিবিলাক আজি এই জলসম্পদ বিভাগৰ আঁচনিবিলাকৰ যি সঠিকভাৱে ৰূপায়ণ কৰিব লাগিছিল, এই আঁচনি সঠিকভাৱে ৰূপায়ণ নকৰাৰ কাৰণে কোনো এখন আঁচনিয়ে সঠিকভাৱে ৰূপায়ণ নোহোৱাৰ কাৰণে আজি কোনো এখন নদী গৰাখহনীয়া আৰু বানপানী নিয়ন্ত্ৰণ হোৱা নাই। আৰু বিশেষকৈ আমাৰ এই অঞ্চলবিলাকত ব্ৰহ্মপুত্ৰই প্ৰতিনিয়ত আজি নৈপৰীয়া অঞ্চলৰ শ পৰিয়ালৰ ঘৰ ভেটি নদী বুকুত উটুৱাই নি আছে, খহাই নি আছে। আৰু এই অঞ্চলবিলাকৰ শস্য পথাৰ, ৰাজহুৱা অনুষ্ঠান প্ৰতিষ্ঠান, ৰাস্তা ঘাট, শিক্ষানুষ্ঠান প্ৰতি বছৰে এই অঞ্চলবিলাকত মানে বিধ্বস্ত কৰি আহিছে আৰু নদীত বিলীন গৈছে। তৎসত্ত্বেও আজি দুয়োখন চৰকাৰে, কেন্দ্ৰীয় আৰু অসম চৰকাৰ দুয়োখন চৰকাৰে এই মুহূৰ্তত যি ধৰণে বিজ্ঞানসন্মত আৰু শক্তিশালী পদক্ষেপ গ্ৰহণ কৰিব লাগে এই নকৰাৰ কাৰণে আজি এই সমস্যাটো অব্যাহত আছে বুলি আমি চিন্তা ব্যক্ত কৰিছোঁ আৰু অসম চৰকাৰক সকীয়াই দিব বিচাৰিছোঁ। অনতিপলমে এই জলসম্পদ বিভাগটো শক্তিশালীভাৱে আৰু জলসম্পদ বিভাগৰ বিষয়া, কৰ্মচাৰী, অভিযন্তাক আৰু যদি তেখেতসকলৰ সদিচ্ছা আৰু দায়িত্ববোধ যদি তেখেতসকলে জগাই নোতোলে, সেই তাৰ পৰৱৰ্তী পৰ্যায়ত
যদি আমি দেখিবলৈ পাওঁ আমি পুনৰ এই এনেকুৱা ধৰণৰ জংগীয়া আন্দোলন আমি কাৰ্যসূচী হাতত ল'ম জলসম্পদ বিভাগৰ আওকণীয়া অৱহেলা আৰু অকমন্যতা অদক্ষতাৰ কাৰণেই আজি কোনো এখন অসমৰ নদী সম্পূৰ্ণভাৱে স্থায়ীভাৱে বানপানী গৰাখহনীয়া সমস্যা সমাধান হোৱা নাই বুলি আমি মন ব্যক্ত কৰিছোঁ नोंथाङा सरखारि साख्रि नागिरदोंना नोंथांनि थाखाय मोनसे गोजोनथाव खौरां नोंथांनि थाखाय दं एडुकेट पॉइंट जेराव नोंथाङा सोलोंथाइ लानायनि गेजेरजों सरखारि साख्रिनि गुबुन गुबुन रोखोमनि गोब्राब आनजादफोरखौ उथ्रिसारनो हागोन आरो गावनि आथिङाव गसंथानो हागोन बे एडुकेट पॉइन्टआव नोंथांमोना एसएससी बैंक पीओ बैंक क्लार्क बैंक एसओ यूपीएससी एफएससी डिफेन्स रेलवे स्टेट इन्सुरेन्स एएओ एडीओ एसिस्टेन्टजों लोगोसे स्टेट लेभेल जब आरो माखासे सरखारि साख्रिनि आनजादाव गोनांथि जानाय आयदाफोराव सोलोंथाइ लानो हागोन मख'नो गोनांदि बे सोलोंसालियाव साख्रिनिल' नङा बेयाव एमबिए आरो सैनिक स्कुल बायदियाव एडमिशननि थाखाय एन्ट्रेन्स होनो थाखायबो सोलोंथाइ लानो हागोन बे सोलोंसालियाव गाहाम थाखो खथानि सुबिदा दं आरो सम मथे नोंथांनि सोलोंथाइखौ बे सोलोंसालियाव होनाय जागोन बेखौबो मिथिनांगोन दि बे एडुकेट पॉइन्टआव सोलोंथाइ लानानै बावैसो 2021-22 इं मायथाइनि एसएससी जिडिनि आनजादाव गासै 11 सा सोलोंसाफोरा उथ्रिसारनो हादों बारा नङा गासै 15,000 रांजोंनो नोंथाङा बे सोलोंसालियाव 6 दानसिम सोलोंथाइखौ लानो हागोन बे सोलोंसालिया क'क्राझार बरपेटा रड गलपारा आरो बङाइगावआवबो दं क'क्राझाराव सोलोंथाइ लानो गोसो गुदुं जानाय सुबुंफोरा 70020261133 9101536360 70020261133 9101536360